ফাইনেলি মই এতিয়া আচাৰ পেকিং কৰিবলৈ ওলাইছোঁ আৰু মোৰ যিহেতু কৰি ভাল পোৱা কামবোৰৰ কিবা এটা স্বীকৃতি পালোঁ যোৱাকালি আহি পালে আৰু মোৰ কিটচেনটোৰ নাম দিছোঁ উৰ্বিজাছ কিটচেন আৰু এইখন হ'ল মোৰ FCI ফুড লাইসেন্স আৰু মই এতিয়া আগতে মই আচাৰ বিক্ৰী কৰিছিলোঁ যদিও তাৰমানে মোৰ পুৰা আচাৰ হওক কেক হওক যি হওক বিক্ৰী কৰিছিলোঁ সো মোৰ ইমান তেতিয়া লাইসেন্স নাছিল আৰু মই যোৱাকালি লাইসেন্সখন আনিলোঁ আৰু আনি আপোনালোকক ফটো দিলোঁৱেই মাত্ৰ মানে যোৱাকালিয়ে কিন্তু পেকিং কৰিবৰ কাৰণে আচাৰ পেকিং কৰিব লাগিল প্লাছ ওপৰত আকৌ লাইসেন্স নাম্বাৰ বা কিবা এনেকুৱা যিটো ওপৰৰ হেৰিখন লিখে সেয়াও আনিলোঁ বনাই কেনে এইটো হ'ল মোৰ যিটো আৰু মানে পেকেটৰ ওপৰত মাৰা থাকিব আৰু এনেদৰে মাৰা থাকিব পেকেটৰ ওপৰত আৰু এয়া মই বনাই লৈ আনিলোঁ আৰু আজি পেক কৰিম এতিয়া আচাৰবোৰ আৰু এনেকুৱা পেকেটবোৰ আনিছোঁ আৰু এতিয়া পেক কৰিম আচাৰবোৰ কেনেদৰে পেক কৰোঁ কি কৰোঁ আপোনালোকক দেখুৱাম আৰু সবতকৈ ডাঙৰ কথা হ'ল মই আজি নিজকে বহুত মানে প্ৰাউড কি বুলি কয় এইটো নিজকে বহুত ভাল লাগিছে এই কাৰণে ভাল লাগিছে জানে মই বনোৱা কিবা এটা বস্তুৰ যাতে নাম এটা দিব পাৰিছোঁ যেনে ধৰক মই যিয়ে বনাওঁ মই ঘৰতে বনোৱা আচাৰ খুব বনাই ভাল পাওঁ আপোনালোকে দেখিছে মই এইবিলাক কৰিয়ে বহুত ভাল পাওঁ মানে পাকঘৰত থাকি যি কৰিব লাগে সকলোবোৰ কৰি ভাল পাওঁ আৰু সো সেনেকৈ কৰি আচাৰ বনাওঁ যিহেতু আচাৰৰ কাৰণে মই লাইসেন্সখন ওলাই ল'লোঁ আৰু এতিয়া টোটেলি চাৰ্টিফাইড হৈ গ'ল যাতে পিছলৈ আৰু অসুবিধাও নহয় কোনো ধৰণৰ আৰু এতিয়া আচাৰটো পেকিং কৰিম এয়া পিপিত আৰু মই এতিয়া বৰ্তমান ডাঙৰ মেচিন যিটো আপোনাৰ চিল পেক মাৰা মেচিন হয় সেইটো মই কিনিব পৰা নাই কাৰণ এইটোৰ দাম বহুত হয় বহুতে আৰু মোৰ কাৰণে বহুতে বুলি ক'ম আৰু সো মই কিনা নাই সেইটো পিছলৈ কিনিম আৰু ভৱিষ্যতে যদি মই মানে এইটো কি হওঁ ছাকসেছ হওঁ আৰু তেতিয়াহ'লে কিনিম সো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এইখিনি আশীৰ্বাদ কৰিব আৰু কাৰোবাক যদি আচাৰ লাগে আৰু মোৰ কিটচেনটোৰ নাম হৈছে উৰ্বিজাছ কিটচেন আৰু উৰ্বিজাৰ অৰ্থটো বাৰু আপোনালোকে চাই ল'ব নহ'লে মই পিছত বুজাই ক'ম মানুহে ক'ব পাৰে উৰ্বিজা মানে কি বুলি ক'ব পাৰে উৰ্বিজা মানে আপোনালোকে অৰ্থটো চাই ল'ব আৰু উৰ্বিজা URBIZA উৰ্বিজাছ কিটচেন আৰু এইটোৱে মোৰ পাকঘৰটোৰ নাম দিছোঁ সো আপোনালোকে সঁহাৰি জনাব বুলি আশা থাকিল চাই থাকিব ভিডিঅ'টো